তো ফ্ৰেণ্ডছ এয়া আপোনালোকে দেখা পাইছে বৰষুণ দি অৱস্থা বেয়া পথাৰত পানী আৰু মই আছোঁ বৰ্তমান মোৰ মাদালিণ্ডৰ ঘৰত চচুৰবাৰী দেখিছে নাই ফূৰ্তি আৰু এটা আছে ক'ত গ'ল বাই কি ধুনীয়া পৰিৱেশ এই চব কাৰ লগত কথা পাতি আছে ফ্ৰেণ্ডছ এইটো এজন মানুহ তেখেতক বোলে ভিডিঅ' কৰিব লাগে ব্লগ কৰিব বোলে হাত দুখন দাঙি দিয়ক বঢ়িয়া 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 আমি গৈছোঁ এই মেডিকেল কলেজ আপোনালোকে দেখা পাইছে তাতে যাম নলবাৰী মেডিকেল কলেজ এয়া ভীম এয়া মোচন দেখা নাই এয়া ফ্ৰেণ্ডছ নলবাৰী মেডিকেল কলেজ বহুত ডাঙৰ এৰিয়াত লৈ থোৱা আছে আৰু এতিয়া আমি তাতে গৈ আছো এইখন হ'ল গেট আৰু ওচৰত বেটাৰী ৰিক্সা ৰখি থাকে পুৰা আৰু এনেকৈ ভিতৰত যাব লাগে কি হ'ব বা এইটো কেণ্টিন বনাব নেকি ফাৰ্মাচী বহাব সন্মুখতে নদী পিনে ইমাৰ্জেঞ্চি কাম চলিয়ে আছে কাৰণ কলেজো হ'বতো হস্পিটেলৰ লগতে গোটেইখিনি বতৰটো আজি মজা কিন্তু ফ্ৰেণ্ডছ আমি এই মেডিকেল কলেজৰ ভিতৰত চলিয়া বঢ়িয়া কালিও ধৰিছিলি নেকি মাছ পাইছা না কালি বঢ়িয়া হৈছে ফ্ৰেণ্ডছ এয়া মোৰ ৱাইফৰ ঘৰ এয়া চাওক ঘৰৰ কাম চলি আছে আপোনালোকক চৰাইৰ মাত শুনা পাব কি ধুনীয়া চৰাইৰ মাত শুনক